নমস্কাৰ বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় এটা লাইক কৰিব। ধন্যবাদ। কসম বেউৰাটোৰ হুৰচা নাবে মা কসম আজি দিনটো তামাম আমনি লাগিছে বে সঁচা বে গৰম যিহে পৰিছে আবে ৰামুক এইকেইদিন দেখা নাই যে সি ঘৰত নাই নেকি বে মই নাজানো পাই ক'ত গ'ল মানুহটো আবে সেইটো চা নাম লওঁতে কুকুৰ আহি গ'ল বে আরে তার কি হল বে বেকা বেকি কে আহি আছে যে মানুহটো আবে কি হল বে তুই কি কৰি আছো আরে তই কি জানিবি বে মইহে গম পাইছো মোৰ কণ্ডিশ্যন আরে তোৰ কি হৈছে বে নকবি নকবি মোৰ কণ্ডিশ্যন বেয়া বে যিহে হাগিছো নহয় লেট্ৰিনৰ টেংকি ফাটি যাওঁ হৈ গৈছে বে কি খালি বে ইমান মজা অকলে অকলে খাবি আৰু হাগিবি তই মাকা আবে তই চুপ না বে মইহে গম পাইছো কেনেকুৱা লাগিছে ইমান শকত চকত আছিলো চাচোন এতিয়া ক্ষীণাই মিনাই অৱস্থা নাইকিয়া হৈ গৈছে মোৰ বে হ'ব এতিয়া তই বহি ল আৰু কি হৈছিলে ক চালা শুন আকৌ পৰহি কেলা মাহী জীয়েকৰ বিয়া আছিলে হা মইতো ভাই ভাবিছো ইমান দিন লকডাউন ক'তো বিয়া চিয়া একো খাবলৈ পোৱা নাই তাতে ভালকে খামগে আৰু মা কসম বে সঁচাকে কৈছো বিয়া আগদিনাৰ পৰা মই ঘৰত ভাত কমকে খাই আছো ভাবিছো তাত গৈ অকমান সৰহকে খাম মা কসম বে ক'ব নাপায় কিন্তু তই তামাম খকুৰা বে আরে তো চুপ থাক না মাকা হ'ব তই তাৰ পিছত কি হ'ল সেইটো ক আবে তোক কলো নহয় এনেকা খাইছো মানে দি থকা মানুহকেইটা পাগল হৈ গৈছে বে আমাৰ যে গৰুক দানা দিওঁ সেই গামলাটোৱে 3 গামলামান হ'ব ইমানেই ভাত খাইছো আৰু মাংসটোতো তোক মই নকওঁৱেই আৰু আবে খাই বইতো মই এতিয়া খোজকাঢ়িব পৰা নাই লাহে বাহিৰলৈ ওলাই আহি চকীখনতে বহি আছো মানে তই তাত খাবলৈহে গলি আৰু ন তই তাৰ পাছত কি হ'ল সেইটো কনা মইতো ভাই খাই বৈ এতিয়া তাত থাকিব পৰা নাই ৰাতিও হৈ আহিছে পুৰা ঘৰলৈ পলাই দিলো আৰু আহি কৈছো নহয় ঘৰ নাপালোহি ৰঙাইহঁতৰ ৰাস্তা গৈতে এনেকুৱা পেটটো চিকুট মাৰি ধৰিছে কৈছো নহয় এনেকুৱা হাগিব লাগিছে আৰু ৰঙাইহঁতৰ বাটৰ পৰা একেবাৰে ঘৰৰ ভিতৰলৈকে এনেকুৱাকে চেৰলি বালো হৰি মা কসম বে ৰাতিটো আৰু মই শুই থাকিলো এনেকা গোন্ধাইছে ঘৰখন দেউতাইতো শুব নোৱাৰিলে দেউতা উঠি আহি দেখিছে গোটেই ঘৰখন চেৰলি বাই থৈছো দেউতাই ঘৰৰ পৰা গুচিয়ে গ'লগে আৰু ৰাতিপুৱাতো মই শুব পৰা নাই এনেকুৱা হাগিব লাগিছে ডাইৰেক্ট উঠি লেট্ৰিনলৈ এনেকুৱা দৌৰিছো আৰু পুৰা দি দিছো আৰু মা কসম বে লেট্ৰিন কেলা হিলি গৈছে কেলা
সেইকাৰণে মই এতিয়া অলপ অলপ গোন্ধ পাই আছো। গোন্ধটো যোৱাগেই নাই, পুৰা মাংস মাংস গোন্ধ মাৰিছে। চি 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 হৰি 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 হৰি, এনেকুৱা অৱস্থা হৈছে তোৰ।